ব্লগছ। তো এতিয়া মই আছোঁ দিচাং ৰিজৰ্টত। তো আজি আমাৰ কাৰণে এটা বহুত বিশেষ দিন। তো মই ব্লগ বনোৱাৰ কাৰণ সেইটোৱে যে আজি আমাৰ নিউজ নেষ্টৰ প্ৰথম বৰ্ষপূৰ্তি। তো এতিয়া মই আছোঁ ৰুমত, এতিয়া ফ্ৰেছ হৈ যাই কিনে লোকেশ্যনত যাওঁ। তো দেখাই আছোঁ আগলৈ, ভিডিঅ'টো চাই থাকক। তো হৈ গ'লো মই ৰেডি এতিয়া। তো যাওঁ লোকেশ্যনলৈ, এটা ৰুম চুম লগ কৰোঁ। তো যাওঁ লোকেশ্যনলৈ, ব'লক আহক দেখাই আছোঁ আপোনালোকৰ লোকেশ্যন। তো মোৰ লগত আছে আজি ৰাহুল। আমি এতিয়া যাম লোকেশ্যনত ন, ৰুমটো লগ কৰা। হৈ গ'ল ৰুম লগ। তো ব'লক এতিয়া গৈ আছোঁ আমি লোকেশ্যনলৈ। লোকেশ্যনত চাওঁ কিমানখিনি কাম হৈছে আৰু কিমানখিনি কৰা বাকী আছে, আমি মিলাওঁগৈ। তো এইখিনি সেইটোৱে লোকেশ্যন আমাৰ, ইয়াতে হ'ব আজিৰ বৰ্ষপূৰ্তি অনুষ্ঠান। তো এতিয়ালৈকে ডেক'ৰেশ্যন হোৱা নাই, আধা আধি আছে, অলপ চলপ আছে। ইয়াতে লাগিব, এইখিনি লাগিব আমাৰ নিউজ ডেস্কৰ বেনাৰ, বৰ্ষপূৰ্তি বেনাৰ, আৰু ইয়াতে গেষ্টৰ কেনে, আৰু পিছফালে পাব্লিকৰ কেনে। প্ৰথম গেষ্ট এজন আহিছে। তো যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তো আহক আগলৈ ভিডিঅ'টো চাই থাকোঁ। গোটেইখিনি কমপ্লিট হোৱাৰ পিছত দেখাই আছোঁ। তো আহক আগলৈ চাই এতিয়া গোটেইখিনি ডেক'ৰেশ্যন দেখালোঁ। ডেক'ৰেশ্যন কমপ্লিট। তো এতিয়া মিটিং ষ্টাৰ্ট হোৱা নাই, তো অলপ পিছত হ'ব মিটিং ষ্টাৰ্ট। তো এতিয়ালৈকে মানুহখিনি আহি আছে, তো আহিলোঁ। আমাৰ পিটিয়ে এতিয়া কাম কৰি আছে। তো পিটি কি কৰি আছা তুমি? মই লিখি আছোঁ আমাৰ চেনেলৰ পৰা আজি কেইগৰাকীমান বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। গতিকে কাক কাক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব, গতিকে অনুষ্ঠানটো চলাবৰ বাবে আমি এখন কাৰ্যসূচী বৰ্তমান বনাই আছোঁ। নাৰায়ণ, কি ক'বা আজি, কেনেকুৱা লাগিছে তোমাৰ? ঠিকে আছে, বাকী ভালে আছে। ভালে আছে। নতুনকৈ চেনেলৰ লগত জড়িত হৈ নতুন বৰ্ষপূৰ্তি পাই গৈছোঁ মই। বৰ্ষপূৰ্তি পাই গৈছোঁ। কিন্তু এটা কথা সঁচা, কিন্তু মই চেনেলটো প্ৰথমতে জড়িত আছিল, কিন্তু মাজত আকৌ গেপছ পৰিছে, আকৌ নতুনকৈ আহিছোঁ, এতিয়া ভাল লাগিছে। তো আজি কাৰণে আমাৰ এটা বিশেষ দিন। তো কেনেকুৱা যায় গোটেইখিনি দিনটো উপভোগ কৰিম। তো গোটেইখিনি দেখাই থাকিম আপোনালোকক, চাই থাকিব। আৰু যোনে যোনে নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। তো আহি পালে আমাৰ গোটেইখিনি ষ্টাফ, এয়া মনীষা, এয়া সুশান্ত হাই, এয়া কৃষ্ণা হাই, এয়া হিতেশ দা চাই দিয়ক হাই, এইটো ৰাজীৱ দা, এইটো আৰু এয়া আমাৰ নাৰায়ণ আছিলেই বাৰু, এটা আছিলে। তো আৰু দেখাই আছোঁ, বাকীবোৰ দেখাই আছোঁ। তো আহা। গোটেইখিনি গেষ্ট অলমষ্ট আহি পালে, এজন দুজন আছে। তো স্পেচিয়েলি গেষ্ট এজন আছে, তো দেখাম পিছলৈ আমি। তো এতিয়া আহি পাইছোঁ ৰুমত। এয়া ৰুমৰ অৱস্থা,
পুৰা কাপোৰে কাপোৰ। এটা আছে আৰফান্দা, ৰাহুল আছে, গোটেইখিনি ড্ৰেছ চেঞ্জ কৰিম। হৈ গ'লোঁ এতিয়া গেট আপ চেঞ্জ। তো গৈ আছোঁ আমাৰ অডিটৰিয়ামলৈ। তো কি আহিছে কি হৈছে চাংগৈ তাতে যাই কেনে। মোৰ লগত আছে আৰফান্দা। আজি কেনে লাগি আছে? ফাটাফাটি চব ফৰ্মেলত। আজি চব ফৰ্মেলত, আৰফান্দা ফৰ্মেলত, মই ফৰ্মেলত, একদম ফৰ্মেল লুকত যাই আছোঁ। মিটিং ষ্টাৰ্ট হ'ল লাগে, গালিটো খামে, দেৰি হৈছে যিহেতু গাড়ীটো খামে গালিটো খামে। তথাপিও গালি চালি খাই কিনে আজি চলি যাম আৰু মোটামুটি হে। তো এতিয়া মেইন গেষ্টজন আহিছে নাই চাব লাগিব। তো মেইন গেষ্টটো ছাৰপ্ৰাইজ দেখাম আমি কোন হয়। তো আকৌ ভিতৰত যাই লওঁ, তাৰপিছত দেখাই আছোঁ বাকীখিনি। তো ব'লা মোৰ লগত থাকা, ভিডিঅ'টো শেষলৈ চাই থাকিবা, ভিডিঅ'টো শেষলৈ চাই থাকিবা। তোমাৰ লগত কোন থাকিব সেইটো কোৱা আগত। আৰু হ'ব চলিব আৰু বেছি নকওঁ কোন থাকিব আজি কেনে। কোৱা। এয়া পালোহি ষ্টুডিঅ'। ষ্টুডিঅ' নহয় অডিটৰিয়াম। খুলিলোঁ ফাইনেলি। প্ৰগ্ৰাম ষ্টাৰ্ট হৈ গ'ল। এতিয়া হ'ল ইভিনিং আৰু মোৰ লগত আছে আমাৰ গোটেইখিনি। আজি আমাৰ নিউজলেছৰ বৰ্ষপতি, আগতো কৈছোঁ মই। তো এতিয়া প্ৰগ্ৰাম চলি আছে আমাৰ গোটেইখিনি। কি হ'ব আজি বৰ্ষপতি? খুবেই ভাল লাগিছে, খুবেই এটা বিশেষ দিন আৰু তোমালোকৰ কৰোণা নিশ্চয় গীত গাব লাগিব। গাম পিছত গাম বাৰু। নকৰোঁ, পিছত মই গাম, গালে আপোনালোকে দেখাই পাব। মই গাম পিছত। এইটো আমাৰ এই পোৱালিটো কি ক'বা? এতিয়া আমাৰ বাবুদা বাবুদা কি ক'বা আজি আমাৰ মোবাইলে? দাদা আগলৈ ভিডিঅ'টো চাই থাকক। আগলৈ ভিডিঅ' চাই থাকক।
Chile,